হেল্ল' গাইজ, নতুন এটা ভিডিঅ' লৈ মই আকৌ আহিছোঁ। আজিৰ ভিডিঅ'টো স্পেচিয়েলটো একোৱেই নাই। মই বাদ্য চিন্তা কথা মুখৰ পৰা ওলাই গ'ল কৈ দিলোঁ ভইচটো দি থাকোঁতে। আমি গৈ আছোঁ হেৰিয়লৈ, মানে তোমাৰ এতিয়া নতুনকৈ এটা হেৰি ওলাইছে যে এক্সচেঞ্জত নামটো আকৌ ৰিনিউ কৰিব লাগে। সেইটো কাৰণে আহিছোঁ। দুদিন আহিলোঁ এতিয়ালৈকে, এদিনটো লিংক নাই কাৰণে একোৱে কৰিব নোৱাৰিলোঁ। আজি আহিছোঁ ভগৱানৰ কৃপাত আজি হ'লেই হ'ল। এই ফুটপাথত যে মানুহবিলাকে একদম নিজৰ ঘৰৰ ৰাস্তা বুলি ভাবি তেনেকৈ দেখিছেনে? কিমান জাম কৰিছোঁ, ৰাম ৰাম, ছাইডে নিদিয়ে, ৰ'বলগীয়া হৈছে। ৰৈ আছোঁ নাই, ছাইড নাই। সেয়া আজৰি হৈছোঁ। এনেকৈ যে মানুহ কৰি থাকে, মই মানে কৈছোঁ নহয়, বেলেগ খং উঠে আৰু দেই। অ' মাই গড, দেখিছেনে? ৰাস্তাতে দেখা পালোঁ তোমাৰ এটা প্ৰকাণ্ড হাতী। দেখিয়ে মোৰ বুকুখন কঁপি গৈছে। কৃষ্ণ ক'ব নাপায়, তেখেতক সেৱা কৰিলোঁ আমি। কিন্তু আমাৰ ভয় কৰা নাই, মোৰ ছোৱালীজনীহে দেই। মাক হৈ ময়ে ভয় কৰিছোঁ, কিন্তু আমাৰ এখেত বিন্দাছ একদম ওচৰৰ পৰা চাই আহিছেগৈ আৰু দেখিছেনে? সেয়া আহি পেলাই কেফে পালোঁগৈ, গৈ বহি আছোঁ। মানে লিংকটো মানে কি নেটটো বহুত শ্ল' হয়, সেইকাৰণে কাম শ্ল' হৈ আছিলে। তাতে তোমাৰ আধা ঘণ্টামান লাগি গ'ল। নহয় আহিলোঁ। বাইদেউ দেখিছেনে? ব্লেজাৰ পিন্ধি আছে, কিন্তু ওপৰত আইচক্ৰীম। মানে আৰু কি ক'বা, উপায় নাই আৰু। ল'ৰা ছোৱালী মানে যেতিয়া ডিমাণ্ড কৰে নিদি নোৱাৰি, জেদ ধৰিলেও মানে নিদি নোৱাৰি। আকৌ আমাৰ আহিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সেইটো কাৰণে ধুনীয়াকৈ একদম মানে ডেক'ৰেশ্যন কৰাত চব ব্যস্ত হৈ আছে, ৰং কৰিছে দেখিছেনে? আমাৰ তাত যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰী আহিছে, ধুনীয়াকৈ ৰাখিবই লাগিব, সেইকাৰণে চব ব্যস্ত আৰু। মই ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ, দেখাওঁচোন। তোমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব তোমাৰ লাডুগড় নেকি সম্ভৱ, তাত মানে লাচিত মৈদাম পাতিছে, তালৈ আহিব। সেয়া আৰু তাৰ প্ৰব্লেমো চাওকচোন, মোৰ ইমান বেছি চুলিখিনি পকিছে। কিবা যদি সমাধান আছে প্লিজ মোক দিয়ক না। আশীৰ্বাদ দিম আৰু যদি মোৰ চুলিখিনি ক'লা কৰি দিব পাৰে।